গণতন্ত্ৰ দিৱস অথবা স্বাধীনতা দিৱসৰ আগা দিনা সকলোৱে বাইকত ফেশ্বন হিচাপে বাইকত উঠাই লয় যিদিনাখনে 26 জানুৱাৰী হ'ব 15 আগষ্ট হ'ব সেইদিনাখনে বাইকখনত মই নিজেও লওঁ বাৰু হা ফেশ্বন হিচাপত বাইকখনত আলাই লৈ কিনে ঘূৰে। নমস্কাৰ, মই শংকৰ আৰু আগৰ ভিডিঅ'টোত আপোনালোকে বহুত বেছি মৰম দিলে, সেইবাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ। আৰু আজি আমি এটা ছ'চিয়েল এক্সপেৰিমেণ্ট কৰিবলৈ ওলাইছোঁ। যেতিয়া 15 আগষ্ট আৰু 26 জানুৱাৰী আহে তেতিয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চাইকেল, গাড়ী, মটৰ চাইকেলত এই পতাকাখন বান্ধি লয়। দেখাত খুব শোভনীয় হয় আৰু আমাৰ সকলোৰে বাবে এইটো ভাল লগা কথা। কিন্তু 15 আগষ্ট অথবা 26 জানুৱাৰী যোৱাৰ পিছত আমাৰ এই জাতীয় পতাকাখনক কিমানে মূল্য দিয়ে, কিমানে ইগন'ৰ কৰে, আজি আমি সেইটো এক্সপেৰিমেণ্ট কৰিবলৈ ওলাইছোঁ। মানে আমি এই জাতীয় পতাকাখন মানুহ অহা যোৱা কৰা পথৰ কাষতে থৈ দিম মাটি। আমি মনৰ পৰা সন্মান কৰোঁ, কেৱল মাত্ৰ ভিডিঅ' বনোৱাৰ পাৰ্পছৰ বাবে আজি ব্যৱহাৰ কৰিছোঁ, তাৰ বাবে ক্ষমা কৰিব। আমি এক্সপেৰিমেণ্ট কৰিম আৰু কিমান মানুহ বনাই আছোঁ সেইকাৰণে আপোনাক মই তাৰ পৰা মাতি আনিলোঁ। মানে এই পতাকাখন আপোনাৰ আগতো বহুত কেইজনে মানে গছকি গৈছে, বহুত দুখৰ কথা, কিন্তু আপুনি মানে তুলি লৈছে, সেইকাৰণে বহুত ভাল লাগিলে। তো কি ক'ব আপুনি এই ক্ষেত্ৰত? হয়, এইখন আমাৰ জাতীয় পতাকা। হয়, ময়ো পাৰ হৈয়ে গৈছিলোঁ পটককৈ। আচ্ছা, দেখা পাই কিনে মোৰ বেয়া লাগিলে। হয় হয়, এইখন আমাৰ জাতীয় পতাকা ভাৰতৰ পৰি থকা দেখা পাই মোৰো বেয়া লাগিলে, চ' মই উঠাই ল'লোঁ পতাকাখন। কিন্তু মানুহে বহুতে হয়তো দেখা পায়ে গুচি গৈছে, সেইটো হ'ব নালাগে। সেইটো কাৰণ কিয় দেখা পাইছে, চাই কিনে গৈছে আপোনাৰ আগত। এইটো কৰিব নালাগে, কাৰণ আমি ভাৰতক ভাল পাওঁ যেতিয়া, আমি ভাৰতৰ মানুহ, গতিকে ভাৰতখনক সন্মান কৰিব লাগে, জাতীয় পতাকাখনক সন্মান কৰিব লাগে। হয়, গণতন্ত্ৰ দিৱস অথবা স্বাধীনতা দিৱসৰ আগা দিনা সকলোৱে বাইকত ফেশ্বন হিচাপে বাইকত উঠাই লয় যিদিনাখনে 26 জানুৱাৰী হ'ব 15 আগষ্ট হ'ব সেইদিনাখনে বাইকখনত মই নিজেও লওঁ বাৰু হা ফেশ্বন হিচাপত বাইকখনত আলাই লৈ কিনে ঘূৰে। কিন্তু সেইদিনাখনে যেনেকুৱাকৈ কৰে বাকী দিনতো সেইটো মানে বাকী কেইদিনতো এই আমাৰ পতাকাখনক সেইখিনি মূল্য দিলে ভাল লাগে, সন্মান দিব। যিসকল মানুহে গছকি গৈছে বা তেনেকুৱা মনোভাৱ ৰাখে তেওঁলোকক কি ক'ব আপুনি? তেনেকুৱা মনোবৃত্তি এইটো হ'ব নালাগে। মানুহৰ মনোবৃত্তিবিলাক বিশেষকৈ যেনেকৈ তেওঁলোকে নিজৰ মাক ভাল পায় বা ঘৰখনক ভাল পায়, ভাৰতখনকো ভাল পাব লাগে। আৰু ভাৰতৰ আমাৰ যিটো আমাৰ জাতীয় পতাকা এখন মাৰ চাদৰৰ দৰে, গতিকে এইখনক ভাল পাব লাগে, মৰম কৰিব শিকিব লাগে। ঠিক আছে, আপোনাৰ নামটো দাদা? হয়, মোৰ নামটো অৰূপ নাথ। ঠিক আছে, ধন্যবাদ জনালোঁ। আমি মানে এইটো ৰিয়েকশ্যন ভিডিঅ' বনাই আছোঁ, তো আপোনাক বহুত ধন্যবাদ জনালোঁ। থেংক ইউ। পদপথত পানী বিক্ৰী কৰা এজন সৰু ল'ৰা আৰু এই ব্যক্তিজনৰ বাহিৰে সকলোৱে আমাৰ জাতীয় পতাকাখনক এনেদৰে দেখিও নেদেখা ভাও জুৰি গ'ল। আৰু এজন ভাৰতীয় হিচাপে আমাৰ বাবে ইয়াতকৈ লজ্জাজনক আৰু দুখৰ কথা কি হ'ব পাৰে? মই বিচাৰোঁ যে মানুহৰ মাজত সজাগতা বৃদ্ধি হওক, আৰু আপোনাৰ মনতো যদি অলপ হ'লেও দেশ প্ৰেমমূলক ভাৱ আছে তেনেহ'লে এই ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু নিজৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই লগ পাম আকৌ আপোনালোকক এনেধৰণৰ বেলেগ এটা ভিডিঅ'ত। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ। জয় আই অসম।